নমস্কাৰ। আমি আজিকালি কি কৰোঁ, মানুহৰ ষ্টেটাছটো চাই, মানুহে কি কৰি আছে সেইটো চাইহে সন্মুখৰ ব্যক্তিজনক সন্মান যাচোঁ বা তেখেতক গুৰুত্ব দিওঁ। এটা সৰু উদাহৰণ দিছোঁ। এদিন এটা সাপ এখন গাঁৱলৈ গৈছিল। সেই গাঁওখনত এটা মন্দিৰ আছিল। সাপটো গৈ প্ৰথম নিশা সেই মন্দিৰটোতে থাকিলে আৰু সাপটো দেখি মন্দিৰত গোটেই গাঁৱৰ মানুহ আহিলে। আহি সাপটোক ভগৱানৰ অংশ বুলি ভাবি পূজা কৰাত লাগিল। সাপটোৱে যি ভাল পায় তাকে খাবলৈ আনি দিছিল গাঁৱৰ মানুহে। সাপটোৱে সেই গাঁৱৰ মানুহখিনি মৰম দেখি সাপটোৱে ভাবিছিল যে মন্দিৰত থাকোঁতেই মোক গাঁৱৰ মানুহে ইমান মৰম কৰিছে, ইমান সন্মান দিছে, মই যদি ঘৰলৈ যাওঁ তেতিয়া মোক কিমান সন্মান দিব। সেইটোকে ভাবি সাপটোৱে পিছদিনা সেই গাঁওখনৰ মানুহৰ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছিল। আৰু পিছদিনা সাপটো এঘৰ মানুহলৈ গৈছিল গাঁওখনৰ। আৰু যেতিয়াই মানুহ ঘৰত সাপটোক মানুহে দেখি সাপটোক মানুহে মাৰিবলৈ লাঠি দা কটাৰী লৈ সাপটোক খেদিবলৈ লাগিলে। সাপটোৱে কেনেবাকৈ তাৰ পৰা পলাই আহি নিজৰ প্ৰাণ ৰক্ষা কৰি তাৰ পৰা গুচি আহিলে। এই সাপটোৰ নিচিনাই আমাৰ মানুহবিলাকৰ লগত হয় আজিকালি। সাপটো যেতিয়া মন্দিৰত আছিল তেতিয়া গোটেই গাঁৱৰ মানুহে ভগৱানৰ অংশ বুলি ভাবি তাক সন্মান কৰিছিল। ঠিক তেনেকে আমাৰ লগতো আমি যদি ভাল ষ্টেটাছ এটাত থাকোঁ, ভাল কিবা এটা স্থানত কাম কৰি থাকোঁ, তেতিয়া আমাক সকলোৱে সন্মান কৰে। আৰু যেতিয়া সাপটো গাঁৱৰ মানুহৰ ঘৰলৈ গৈছিল তেতিয়া সাপটোক কোনেও গুৰুত্বই দিয়া নাছিল। তাক মাৰিবলৈ নৰ্মেল সাপৰ নিচিনাকে তাক মাৰিবলৈ মানুহে খেদি ফুৰিছিল। গতিকে ঠিক আমিও সেই কিছুমান মানুহক আমিও তেনেকে অৱহেলা কৰোঁ, গুৰুত্বই নিদিওঁ। গতিকে আমি এনেকুৱা কৰিব নালাগে। আমি সকলোকে সমান চকুৰে দেখিব লাগে, সকলোকে সমানে ভাবি সকলোকে সন্মান দিব পাৰিব লাগে। গতিকে কাৰোবাৰ ষ্টেটাছ, কোনোবাই কৰি থকা কিবা এটা কাম চাই পেলাই আমি তেখেতক বা সন্মুখৰ ব্যক্তিজনক কেতিয়াও সন্মান বা গুৰুত্ব দিব নালাগে। সকলোকে সমান ভাবি আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব পাৰিব লাগে। ধন্যবাদ।